তো হেল্ল' ভিউৱাৰ্ছ হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাস্কৰ ব্লগ টো লগা যে ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আমি এটা জেগাত যাম তো জেগাটো ক'ত যাম গম পাব আৰু মোৰ লগত দুজন বন্ধু আছে এই দুজন হেল্ল' চাই দে আৰু ব'ল এতিয়া প্ৰস্থান কৰোঁ ক'ত যাম গম পাব আৰু ব'লক তো এয়া ৰাইজ গাড়ীবিলাক এয়া যাম এতিয়া তো ফ্ৰেণ্ডছ সেই ঠাইডোখৰলৈ যাবলৈ সকলো মানুহ আহিলে এতিয়া মোৰ বসন্তী পূৰা ৰেডি হৈ আছে এতিয়া বসন্তীক লৈ যাওঁ ব'লক তো ফ্ৰেণ্ডছ আমি এতিয়া বসন্তীক লৈ গৈ আছোঁ বাইকত তো এতিয়া ব'লক যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব पास आए यूं मुस्कुराए तुमने न जाने क्या सपने दिखाए তো ফ্ৰেণ্ডছ বাইকৰ অলপ তেল নাইকিয়া হৈছে তো তেল অকণ ভৰাই লওঁগৈ ব'লক ডিপুত গৈলে সেইটো ডিপু তেলটো ভৰাই লওঁগৈ লেটছ গো ব্ৰ' তো ফ্ৰেণ্ডছ তেল ভৰালোঁ এতিয়া যাওঁ অলপ তো ফ্ৰেণ্ডছ নাৰায়ণপুৰ পাই গ'লোহি এতিয়া অকণমান তামোল চামোল এখন খাই লওঁ মুখখন মানে কিবা কিবি লাগি আছে তো এতিয়া তামোল এখন খাই লওঁ তাৰপিছত যাওঁ ব'লক তো ফ্ৰেণ্ডছ আমি মাধৱী ইউনিভাৰ্চিটিৰ ওচৰত পাইছোঁহি আৰু এতিয়া চাওক না চবফালে সেউজীয়া সেউজীয়া কি ধুনীয়া পৰিৱেশ আৰু পামগৈ এতিয়া ব'লক মাধৱদেৱ ইউনিভাৰ্চিটি ময়ো ফ্ৰেণ্ডছ ইয়াতে পঢ়োঁ এইখন চাওক মাধৱদেৱ ইউনিভাৰ্চিটিৰ আগফালে পুৰা যান বাহন থৈ দিছে আৰু এইখন হৈছে মাধৱদেৱ ইউনিভাৰ্চিটিৰ মূল গেটখন এতিয়া আমি ইউনিভাৰ্চিটি পাৰ হ'লোঁ এতিয়া আমি আৰু বিহপুৰীয়া পামগৈ তাৰপিছত আমি আমাৰ মূল স্থানটো পামগৈ ব'লক चल रहे हैं धूप के किनारे छाँव की तरह ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান বিহপুৰীয়া টাউন পাৰ হ'লোঁ আৰু এতিয়া আৰু অলপ দূৰ গৈ আমি পাম নাহৰতি থান
তো ফ্ৰেণ্ডছ ব'লক এতিয়া মোৰ লগত গৈ থাকক আপোনালোক ব'লক। তো ফ্ৰেণ্ডছ আমি বৰ্তমান আছোঁ ডিক্ৰং নদীৰ ওপৰত। চাওক না ডিক্ৰং নদীখন কি ধুনীয়া। এতিয়া আমি ডিক্ৰং নদী পাৰ হ'ম আৰু এতিয়া তাৰপিছত নাহাৰতি থান পামগৈ আৰু। আমি এতিয়া বঙালমৰা পাইছোঁহি। এতিয়া বঙালমৰা সোমাই যাওঁ ব'লক। আৰু সেই আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নাহাৰতি থান গেট পাৰ হ'লোঁ। এতিয়া পামহি আৰু বেছি দূৰ নাই। ব'লক যাওঁ। তো ফ্ৰেণ্ডছ নাহাৰতি থানৰ মূল গেট পাই গ'লোহি। এতিয়া ব'লক সোমাই যাওঁ ভিতৰলৈ। আৰু ফ্ৰেণ্ডছ এইটো চাওক কাষতে এটা নামঘৰ আছে। কেম্পাছটো চাওক না ফ্ৰেণ্ডছ কি ধুনীয়া চাৰিওফালে সেউজীয়া। আৰু ফ্ৰেণ্ডছ সেয়া দেখিছেনে নাহাৰতি থান। তো ব'লক যাওঁ। তো ফ্ৰেণ্ডছ এইটো চাওক এটা ৰংঘৰ বনাই আছে ডাঙৰকৈ পূৰা বনাই হোৱা নাই এতিয়ালৈকে। আৰু কাষত এখন স্কুল আছে আজি বন্ধ হৈ আছে স্কুলখন। আৰু এয়া আমাতকৈ আগতো পাই গ'লহি দুখন গাড়ী। আৰু এতিয়া বসন্তীক ৰখাই লৈ ব'লক ভিতৰলৈ সোমাই যাওঁ। ব'লক তেন্তে যাওঁ। চব ফ্ৰেণ্ডছ কি ধুনীয়া কেম্পাছ। চাৰিওফালে গছ গছনি আৰু তো ফ্ৰেণ্ডছ এটলাছ পাই গ'লহি নাহাৰতি থান। চব না কি ধুনীয়া কেম্পাছ। এইটো মোৰ লগৰটো বসন্তী। এই বান্দৰ চব না খেলি আছে। সেই ভাল বান্দৰ। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক। তো ফ্ৰেণ্ড এইটো বান্দৰ চক না। তো ফ্ৰেণ্ড চক না নাহাৰতি থানৰ কেম্পাছটো কিমান ডাঙৰ। চাৰিওফালে সেউজীয়া সেউজীয়া। এতিয়া এই অতিশালৰ ফালে যাওঁ ব'লক যাওঁ। কেম্পাছ চাওক না নাহাৰতি থানৰ কি ধুনীয়া। সকলো ফালে সেউজীয়াই সেউজীয়া। তো ফ্ৰেণ্ডছ আহিব নাহাৰতি থানলৈ আৰু মঠ মন্দিৰ বহুত পাব। বান্দৰবিলাক বিশেষকৈ ইয়াৰ বান্দৰৰ কাৰণে বেছি ভাল আৰু। তো ফ্ৰেণ্ডছ এয়া চাওক শ্ৰী শ্ৰী যদুমণিদেৱৰ সমাধি। আৰু সেইটো যে দেখিছে তাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সমাধি আছিল। তাৰো চালে যাব নোৱাৰি মানে এতিয়া বন্ধ কৰি দিছে। এইটো এটা মন্দিৰ চক। এতিয়া আমাৰ ভোজ বনাই আছে। তো এতিয়া আমি সেৱা চেৱা কৰিমগৈ আৰু। মানুহ চক নাই কিমান বহুত। ফ্ৰেণ্ডছ ভিতৰলৈ সোমাই যাওঁ ব'লক সেৱাটো কৰি আহোঁগৈ। এজনী মোৰ বা মোৰ আইতা। যেতিয়া সেৱা ভাগটো ল'ম আপোনালোকে চাব।
ফ্ৰেণ্ডছ ইয়াত প্ৰসাদ চসাদ বিলাব আৰু এতিয়া সেইফালে নিউজ কৰি আছে তো ব'লক তালৈকে যাওঁ তো ফ্ৰেণ্ডছ নিউজ চেনেলৰ মানুহ কেইজনমান আহিছিলে ইয়ালৈ আৰু আগলৈ যাওঁ ব'লক বয়োজ্যেষ্ঠ কেইজনমানৰ কিবা কিবি সুধি আছে নেকি তো ব'লক যাওঁ আগলৈ ফ্ৰেণ্ডছ এই আপোনালোকে দেখিবলৈ পাইছে ডিৱাইড হিচাপে সদস্যকেইজনে বয়োজ্যেষ্ঠ ভক্তকেইজনক কিবা কিবি সোধা পোছা কৰি আছে আৰু এটা প্ৰাকৃতিক তো ফ্ৰেণ্ডছ এতিয়া সেৱা চেৱা কৰা হৈ গ'ল এতিয়া প্ৰসাদ খাওঁ আৰু ফ্ৰেণ্ডছ এই বাটকেইডালে চাওক না কি ধুনীয়া লাগিছে সিহঁতে প্ৰসাদ খাই আছে চাওক সেইটো সৰু পোৱালি এটা আছে লগত তো বন্ধুসকলে আমি খানা খাবলৈ বহিছোঁ আৰু এইটো চাওক কৌস্তৱে ভাত খাবলৈ দিছে ই লাজ কৰিছে আৰু এইটো আমাৰ ৰিপুণ এয়া সকলোৱে ভাত খাবলৈ বহিছে আৰু খাই আছে এতিয়া খাই মেলি আমি ঘৰৰ ফালে প্ৰস্থান কৰিম আৰু ব'লক তো ফ্ৰেণ্ডছ খাই বৈ ওলালোঁ এতিয়া ঘৰৰ ফালে যাওঁ আৰু তো ফ্ৰেণ্ডছ খানাৰ পৰা ওলালোঁ এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ বাই বাই নহয় इस घर में आके